guys, welcome back to our channel. সকলোকে আন কি ব্লগলৈ স্বাগতম জনাইছো। আজি মই গোৱাৰ নাইট লাইফটো দেখুৱাম। বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দিনৰ ইভিনিং মৰ্নিং ৰাতিপুৱা আমি গা চা ধুই ঘূৰি আহিলোঁ। এতিয়া আকৌ আমি ওলাই গৈছোঁ নাইট লাইফ চাবলৈ। গোৱাৰ নাইট লাইফৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ, তাকে আমি চাম বুলি ওলাই গৈছোঁ। নাইট লাইফটো কেনেকুৱা হয় আপোনালোকক মই ভিডিঅ'ৰ থ্ৰুদি দেখুৱাই দিম। এয়া ৰাতিৰ দৃশ্য। ৰাতি আপোনালোকে দেখিব পাইছে দিনত গা চা ধুই মানুহখিনি আহি ৰেষ্ট ল'লে। এতিয়া আকৌ চব ওলাই আহিছে মানুহ, নাইট পাৰ্টি কৰিবলৈ চব ওলাই আহিছে, দেখিছেনে? এয়া আমাৰ কালেং আৰু কালেঙৰ দেউতা, এইফালে আমাৰ ভণ্টিও। ভাইয়া হাই বলো। খোৱা চিন হিচাপে লৈ গৈছোঁ মাহঁতৰ কাৰণে। আৰু বেটাৰ দিনটো খেলি ভাগৰ লাগি আছিল, তাৰ চেহেৰাত আপোনালোকে দেখিব পাইছে। কিন্তু তাৰ নাইট লাইফটোনো কেনেকৈ নাচাম, সেইকাৰণে আমি চবেই চাবলৈ ওলাই গ'লোঁ। এয়া হৈছে বাগা বীচৰ ওচৰৰ ষ্ট্ৰীটৰ ৰাতিৰ দৃশ্য। বিচত পোৱাৰ লগে লগে ইমান ডাঙৰ লাউড মিউজিক দি হৈছিল আৰু কোনো ৰখিব নোৱাৰিলে। বেটাৰো ভাগৰ গুচি গ'ল আৰু বেটাও নাচিব ধৰিলে। লগতে আমি, মোৰ ভণ্টি আৰু আমাৰ ওচৰত থকা ভণ্টি দুজনীও আমি চবেই বহুত এনজয় কৰিলোঁ। Tell me what you want, tell me how you want it, tell me all the reasons that you're running away. I don't think you're here to stay. No, I don't think you're here to stay. No, no, no. I just wanna be with you. I just wanna be with you. Yeah. I just wanna be with you. Yeah, I just wanna be with you. I just wanna be with you. I just wanna be with you. Yeah. I just wanna be with you. Yeah, I just wanna be with you. I just wanna dance all night. মোৰ বেটা একেবাৰে এণ্টাৰটেইনিং বেবি হয়। য'ত যায় ই মানে এডজাষ্ট কৰিব পাৰে, য'ত নাচিব লাগে নাচে, গা ধুব লাগে গা ধুৱে। আকৌ দেখিছে বালিতে এনেকে সৰু সৰু টেণ্ট বহাই দিছে, তাতে মানুহখিনি বহি খাব পাৰে মানে মেইনলি গোৱাৰ নাইট লাইফ স্পেচিয়েলি বেচেলাৰৰ কাৰণে ভাল। মানে ফেমিলি লৈ গ'লে অকণমান দিগদাৰ হয়, বেবীবিলাকে অকণমান ৰাতি আমনি কৰে, সেইকাৰণে আমাৰো অলপমান প্ৰব্লেম হ'ল। সেয়া দেখিছে বেটাৰ অৱস্থা। এতিয়া আমি ডিনাৰ কৰিলোঁ। ডিনাৰত কি আমি লোকেল ফিছ থালি অৰ্ডাৰ কৰিছোঁ। কেনেকুৱা হয় টেষ্ট কৰি চাম, খাবলৈ ভাল হ'বনে বেয়া হ'বনে। তাৰ বহুত ভাগৰ লাগিছে বেচেৰা ল'ৰাটো, বালিত খোজকাঢ়ি অৱস্থা বেয়া হৈ গ'ল। আজি আৰু বিচত গা ধুওঁতে তাৰ মুখখন ক'লা পৰি গ'লগৈ। মোৰো হাতখন দেখিছেনে ক'লা পৰি গ'ল।
এইডোখৰত বগা, এইডোখৰ পৰা ক'লা। এই দুটা কিনিছোঁ, চিজটো খাইছোঁ, ভালেই লাগিছে। বেলেগ এটা ফ্লেভাৰ এটা আহিছে। আকৌ কি দিছে জানো, কোকোনাটে দিছে নে কিয়ে জানো। আমাৰ তাৰ নিচিনা নহয়, অকণমান বেলেগ হয়, খাই ভালেই লাগিছে। মাছটো বহুত টেষ্টি লাগিছে। এই মাছটো খাবলৈ মই বহুত বিচাৰি আছিলোঁ, ইয়াৰ লোকেল থালিটো খাবলৈ বিচাৰি আছিলোঁ। আলু আপোনালোকে গোৱাত বহুতো ডিছ পাব, যেনেকৈ নৰ্থ ইণ্ডিয়ান, চাউথ ইণ্ডিয়ান, পাঞ্জাবী ফুড চব পাব, কিন্তু স্পেচিয়েলি তাৰ মানুহৰ যোনটো লোকেল, গোৱাৰ লোকেল গন থালি বুলি কয়, সেইটো আপোনালোকে টেষ্ট কৰিব লাগে। মানে তেওঁলোকৰ কালচাৰটো আমি কেনেকুৱা হয় সেইটো জানিবলৈ এইবিলাক ফুড ট্ৰাই কৰিব লাগে। পনীৰটো দিয়ে ভাজিছে বুলি কৈছে। এই ওপৰত পনীৰ আছে, এই দেখিছে যেন পনীৰ আছে, তাৰ ভিতৰত মাছ আছে। এই বস্তুটো মাছ টেঙাৰ নিচিনা, অকণমান টেঙা টেঙা হয়, খাই ভালেই লাগিছে। আপোনাৰ খাই কেনেকুৱা লাগিছে নিউ ডিছটো? আমি ভাতটো খাই আহিলোঁগৈ, এতিয়া আমি ৰুমত সোমাম, মানে আমাৰ হোটেলত সোমাম। এওঁ গৈছে বেটাৰ কাৰণে চকলেট আনিবলৈ আৰু পানী যে ইয়াত ইমান দাম। এটা 10 টকীয়া পানী বটলৰ দাম ইয়াত 30 টকা। বিটছত সৰু ফ্ৰুটি এটা লৈছিলোঁ বেটাৰ কাৰণে, যোনটো আমাৰ তাত ল'ব 15 টকা, তাত বিটছত লৈছে 50 টকা। কি ক'ম আৰু, বহুত দাম ইয়াত। মানে গোৱাত মানে খাদ্য বস্তু বুলি কম দাম, একো কম দাম নহয় গাইজ, বহুত দাম ইয়াত। বহুত খাওঁতে বহুত পইচা গৈছিল আমাৰ। বহুত টায়াৰ্ড লাগিছে।